এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ' লৈ আৰু আজি এই ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আমাৰ নতুন গাড়ীখনৰ বিষয়ে মানে ক'বলৈ চেষ্টা কৰিম আৰু কিবা কিবি লগালো নেকি নতুন পাৰ্টছ নে কি কৰিলো কি নকৰিলো সকলোবোৰ কথা এই ভিডিঅ'টোত আপোনালোকক কম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাক যে ডিলাৰৰ পৰা দিছিলে বক্সত মই আগৰটো ভিডিঅ'ত কৈছিলো আপোনালোকক কি দিলে কি নিদিলে সকলোবোৰ আপোনালোকক এইটো ভিডিঅ'ত মই দেখুৱাম আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি থম গৈ মোৰ ভিডিঅ'টো চাব আৰু বৰক তেনেহ'লে দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে দেখিছে নে সিদিনা যে আমাক ডিলাৰৰ পৰা দি পঠাইছিলে গিফ্ট বক্স ইয়াতে এইবিলাক দিছে কিবা কিবি এয়া নেক্সা লিখা আছে এইবোৰ কাপ দিছে ইয়াত চাহে খায় নে কফিয়ে খায় এয়া কাপ দিছে দেখিছেনে আৰু এইফালে দিছে বটল এটা এয়া জিমনি বটল স্পেচিয়েলি এয়া দেখিছেনে এয়া দিছে আৰু বিশেষ একো দিয়া নাই কিন্তু কিবা কিবি দিব লাগিছিলে নিদিলে কি কৰিব আৰু বৰক ফাইনেলি এয়া আমাৰ গাড়ীখনৰ নতুন লুকছটো আপোনালোকে চাওক কি কৰিলোঁ কি নকৰিলোঁ বিশেষকৈ একো কৰা নাই আৰু কিবা কিবি কৰিব আৰু যে প্ৰথমতে আমি চেঞ্জ কৰিলোঁ টায়াৰটো এয়া চাওকচোন বম টায়াৰ লগাইছোঁ বম টায়াৰ ডাঙৰ টায়াৰ পাহাৰলৈ যাব লাগিব যে আৰু কি কৰিলে আৰু হওক মোৰ হাজবেণ্ডে গাড়ীখনৰ বিষয়ে আপোনালোকক গোটেইখিনি আজি বুজাই দিব মানে আমিও নতুন আৰু যিখিনি জানো ক'বলৈ চেষ্টা কৰিব আৰু ব'লকচোন হাজবেণ্ডে কি কয় কি নকয় আমি শুনি যাওঁ নমস্কাৰ দিয়ক মোৰ ৰাইজক নমস্কাৰ আৰু কওকচোন গাড়ীখনৰ বিষয়ে অকণমান কৈ দিয়ক যিহেতু মোৰো ইমান আইডিয়া নাই ন গাড়ীখন চলাই ভাল লাগিছে ইয়াত ফিচাৰ্ছবিলাকো ভাল দিছে তাৰপিছত স্পেচিয়েলি চাবিটো অন কৰি দেখাইছোঁ এচি চলি গ'ল তো আপোনাৰ ইয়াতে ষ্ট্ৰিঙত আপোনাৰ ইয়াত ভলিউমৰ মুড দিছে ফোন ৰিচিভ কৰা কাটা এইবিলাক দিছে আৰু এইটো পাৱাৰ উইণ্ড'ৰ ছুইচ দুটা ইয়াত দিছে এইটো ফ্ৰণ্ট পাৱাৰ উইণ্ড' আৰু এই দুটা হৈছে বেক পাৱাৰ উইণ্ড' কণ্ট্ৰল এডাল আপোনাৰ গিয়াৰ লিভাৰডাল দিছে এইটো আমাৰ মেনুৱেল ট্ৰান্সমিশ্যন আৰু এইটো 4 হুইলৰ কাৰণে 2S 4S আৰু 4L আপোনাৰ এয়াৰ কণ্ডিশ্যনটো ঠিকে দিছে ইয়াতে এইটো আপোনাৰ ক্লাইমেট কণ্ট্ৰল নহয় যদিও ইয়াৰ ভাল দিছে মানে আৰু চবেই কৈ যে জেগাটো ভিতৰত কম স্পেচটো বহুত কম স্পেচ ঠিকে আছে এজ এ অফ ৰোডিং কাৰ বহুত ধুনীয়া স্পেচ দিছে আৰু 5 ডোৰ হোৱাৰ কাৰণে ইয়াত লেডিজসকলৰ বাবেও বহুত সুবিধা হৈছে মেইনলি সেইটো প্ৰব্লেম আছিলে কিন্তু দে থাৰত এতিয়া ইয়াত সেইটো নাই বমিয়াবলৈও মানুহৰ সুবিধা হয় ন হিল হোল কণ্ট্ৰল আছে তাৰপিছত আপোনাৰ USB বাবে পৰ্ট দিছে তাৰপিছত এইটো আমাৰ 12 ভল্টৰ হেৰি তাৰপিছত আৰু ইয়াতে ধুনীয়া দিছে আৰু ইয়াতে ফ্ৰণ্ট মিৰৰ দুখন দিছে ইয়াতে এইটো ছাইডেও দিছে ড্ৰাইভিং ছাইডেও আৰু ইয়াত কো ড্ৰাইভাৰৰ ছাইডেও দিছে এখন মোৰ সুবিধা হ'ব তাৰপিছত বাকী ছিটখিনি ধুনীয়া দিছে পিছপিনে বহিবলৈও কমফৰ্টেবলে হয় আনকমফৰ্ট নহয় আৰু ডিকিটো বুট স্পেচটো বহুত ডাঙৰ দিছে সেইটো ধুনীয়া দিছে আৰু টায়াৰখিনি আৰু আমি এক্সটেৰিয়ৰত চেঞ্জ কৰিলোঁ গম পাইছেই চাগে আপোনালোকে যিহেতু মানে ষ্টক টায়াৰকেইটা 80 অহা নাছিলে সেইবাবে চেঞ্জ কৰিব লগা হ'ল কাৰণ অফ ৰোডিং কৰিমেই যিহেতু আৰু আহি আছে অফ ৰোডিং ভিডিঅ' আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থওক পিছতে পাব অফ ৰোডিং ভিডিঅ' আৰু ইমানে আৰু গাড়ীখন বহুত ভালেই লাগিছে চলাই মানে আৰু এইবিলাক ডিজাইনবিলাক বহুত ধুনীয়া বনাইছে এইটো পুৰণা জিপচি ষ্টাইলত বনাইছে ধুনীয়া লাগিছে বস্তুবিলাক ইঞ্জিনটো পুৰণা জিপচিৰ নিচিনাই হয় বহুতখিনি খালি বহুতখিনি আপগ্ৰেড আছে তাত পুৰণা জিপচিতকৈ সেইকাৰণে বহুত ভাল লাগিছে গাড়ীখন চলাই লাহে লাহে কেইদিনমান চলালে আৰু বেছিকৈ জানিম সদ্যহতে ইমানেই গম পাইছোঁ বাৰু সেয়া গম পালে নহয় বাৰু আৰু পাছত ভালকৈ গম পাই থাকিব আৰু কিবি নতুন যদি কৰোঁ সেয়াও আপোনালোকে গম পাই থাকিব এইফালে দেখিছেনে আমাৰ ইয়াতে এখন বেডশ্বীট এখন পাই থৈছোঁ কাৰণ মেটখন অৰ্ডাৰ দিয়া হৈ আছে এতিয়ালৈকে অহা নাই আৰু যিহেতু একো নেপাইলে মানে তলটো লেতেৰা হৈ যায় ধূলি বালি বহুত বেছি এতিয়া ইফালে সিফালে গৈ থকা হৈছে যে সেইকাৰণে বেডশ্বীট এখন পাই থৈছোঁ আপোনালোকে ভাবিব দেই এইখন কেলৈ পাইছে সেইকাৰণে কথাটো ক্লিয়াৰ কৰি দিওঁ বুলি মই কৈ দিলোঁ আহকচোন বাহিৰটোৰ বিষয়ে অকণমান আমি জানি লওঁ কেনেকুৱা কি কথা কৈ দিয়কচোন অকণমান বাহিৰটো এখন আপোনাৰ জিমনিৰ জেটা ভেৰিয়েণ্ট হয় এলফা ভেৰিয়েণ্টত ইয়াত কিছুমান ডিফাৰেঞ্চ আছে যেনে এই লাইটটো ইয়াত হেল'জেন আহিছে হেডলাইটটো আৰু ফগলিন ইয়াতে নাহে কিন্তু আমি এইটো আপগ্ৰেড কৰাই লৈছোঁ তাৰপিছত ইয়াতে আপোনাৰ এলফা মডেলত হেডলাইট ৱাশ্বাৰ বুলি এটা ফিচাৰ চাই এইটো ৱাশ্ব কৰি দিব পাৰে সেইটো ইয়াতে নাহে বাৰু যি কি নহওক হ'লেও ঠিকে আছে আপোনালোককতো ক'লোৱে আমি টায়াৰখিনি আপগ্ৰেড টায়াৰটো কেনেকুৱা লাগিছে ক'ব দেই ক'বলৈ নাপাহৰিব এইটো টায়াৰ ইয়াতে নাহে 80 টায়াৰ আমি জেকে টায়াৰৰ ৰেঞ্জাৰ 80টো লগাইছোঁ এইটো 215 75 R15 আৰু ইয়াতে আপোনাৰ হেৰি আহে এইটো ষ্টিল ৰিং আহে এলয় হুইল নাহে 80 মডেলত এলয় হুইল আহে যিসকলে এলয় হুইল ভাল পায় তেখেতসকলে 80 ল'ব আৰু এইবোৰ কিবা লগাই দিছিলে যে ৰেইন গাৰ্ড আৰু ডিকিটো অকল খুলি দেখাই দিয়কচোন ডিকিৰ আপোনাৰ এনেকৈ হাইড্ৰলিকে এডজাষ্ট কৰে খোলাটো আমি ঠেলিব নালাগে এইটো অ'পেন কৰিলে জাষ্ট নিজে নিজে খুলি যায়
আমাৰ বুট স্পেচ ইয়াতে মই ধুনীয়াকৈ শুই যাব পাৰিম ক'বলৈ গ'লে ইয়াতে লাইট কিছুমান আছে এইবিলাক ইণ্টেৰিয়ৰত হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব ভাল পালে লাইক কৰি দিব কমেণ্ট এটাও কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক কেতিয়াবা আপোনালোকে চাব পাৰিব আৰু আহি আছে অফ ৰোডিং ভিডিঅ' সেইবিলাকো আপোনালোকে চাবলৈ পাব তেনেহ'লে আজিলৈ আহিছোঁ বাই